হয় নমস্কাৰ। প্ৰথমতে নমস্কাৰ জনাইছোঁ। মোৰ ল'ৰাটো যোৱাকালিৰ পৰা অলপ চৰ্দি হৈ আছিলে। চৰ্দি হোৱাৰ কাৰণে মই আজি নিনু কাদু যিটো নেকি অৰুণাচল চৰকাৰী মেডিকেল, ইয়াত মই মোৰ ল'ৰাটোক দেখুৱাবৰ কাৰণে আনিছিলোঁ। মোৰ ল'ৰাটোৰ কোনো জ্বৰো নাছিলে, অকল অলপ চৰ্দি হৈ আছিলে। তাৰপিছত ছাৰে চালে, নিনু কাদুৱে চাই পেলাই ক'লে এইটো ইনজেকশ্যন মাৰিব লাগিব আৰু বেজি দিব লাগিব। তহঁতি দলে ফাৰ্মাচীত যা, এই ইনজেকশ্যনকেইটা 3 দিন ল'ব লাগিব বুলি ক'লে। তাৰপিছত আমি ইয়াত আহিলোঁ দলে ফাৰ্মাচীত। আহি পেলাই আমি যেতিয়া আহিলোঁ তেতিয়া নাৰ্ছকেইটা চালে, প্ৰেছক্ৰিপশ্যনটো ৰিচিপ্টটো চাই পেলাই সিহঁতে কেন্দুলা লগালে। কেন্দুলা লগাওঁতে মোৰ ল'ৰাটো বহুত কান্দিছে। সেইকাৰণে কৈ আছিলোঁ আমি ল'ৰাটোক অলপ কিবা কৰি ল'ম, কান্দি আছে, মাকক গাখীৰ খুৱাই পেলাই অলপ কিবা কৰি ল'ম। সিহঁতে মাৰা নাই, কেন্দুলা ভৰাই পেলাই কি কৰিলে, সিহঁতে ইনজেকশ্যন মাৰি দিলে। ইনজেকশ্যন মাৰাৰ লগে লগে মোৰ ল'ৰাটো গোলা হৈ গ'ল। ইয়াতে ডেথ হৈছে। ছাৰৰ কি স্বাৰ্থ আছে নাজানো, তাতো ফাৰ্মাচী আছে, সি লগত লৈ পেলাই কিন্তু ট্ৰিটমেণ্ট কৰিব লাগে। সেইকাৰণে মই কৈছোঁ মোৰ ল'ৰাৰ কাৰণে মই আইনমতে মই উদ্ধাৰ হ'ব লাগে বুলি মই কৈছোঁ। আইনমতে মোৰ ল'ৰাটোৰ কাৰণে উচিত বিচাৰ হ'ব লাগে বুলি মই এইটোৱে জনাইছোঁ। আৰু কি কাৰণে কি এনেকৈ হ'ল বুলি ভাবে আপুনি? কি কাৰণে হ'ল মানে মইতো ভাবিছোঁ নাৰ্ছকেইটাৰো ইয়াত গল্টি আছে আৰু ছাৰৰো আছে। হয়, ৰং ট্ৰিটমেণ্ট হৈছে। ইয়াত কি হৈছে, কক জাম হৈ আছে বুলি ক'লে সিহঁতে। কক জাম হওঁতেতো এইটো ডাইৰেক্ট ইনজেকশ্যন মাৰে নেকি? আমি দেখিছোঁ ককটো কিবা কৰাৰ কাৰণে গেছৰ পৰাহে কিবা কৰে। আজি মোৰ কিহৰ কাৰণে এনেকৈ হ'ল নাজানো, কিন্তু মই অহাকালি চিলাপথাৰত নিবলগীয়া আছিলে, দেৰি হোৱাৰ কাৰণে আজি ইয়াত আনিলোঁ। আৰু আগৰ পৰাই ইয়াতে চাই আছোঁ আমি, কিন্তু আজি ছাৰে এই অৱস্থা কৰি দিছে আমাক। মোৰ ভতিজা, মোৰ দাদা ল'ৰা, এইটো ৰাতিত তেখেতৰ অকল চৰ্দি হৈ থকাৰ বাবে আমি অৰুণাচলৰ প্ৰাইমাৰী গভৰ্ণমেণ্ট মেডিকেলত চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ নিনি কাদু ডাঙৰীয়াক আমি তেখেতক দেখাইছিলোঁ। তেখেতে আমাক চাই এই দলে ড্ৰাগ হাউচ তেখেতে আমাৰ ততাতৈয়াত ইয়াত পঠোৱাৰ পাছত ইয়াত দলে ড্ৰাগ হাউচত আমাক মোৰ ভতিজা তেখেতক সৰু ইনজেকশ্যন দিয়াৰ পাছত কিন্তু 1 ছেকেণ্ডো তেখেতে নাথাকিলে, মানে এই পৃথিৱীৰ পৰা তেখেতে বিদায় লৈছে। গতিকে তেখেতে ক'লে কি বেজি দিলে, কিন্তু অকল চৰ্দি আৰু জ্বৰ হৈ থকাৰ বাবে তেখেতে ক'লে এটা ইনজেকশ্যন দিয়াৰ কাৰণে আজি মোৰ ভতিজা আজি এই পৃথিৱীৰ পৰা তেখেতে বিদায় ল'বলগীয়া হ'ল। গতিকে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক, যিসকলে মানে এই কাণ্ডৰ লগত জড়িত হৈ আছে, তেখেতসকলক দলে ড্ৰাগ হাউচ আৰু অৰুণাচল ডক্টৰ চাইল্ড স্পেচিয়েলিষ্ট নিনি কাদু ডাঙৰীয়াক তদন্ত আওতাত আনি তেখেতসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কিহৰ কাৰণে মৃত্যু বুলি আপুনি সন্দেহ কৰে? মৃত্যুটো এইটো আপোনাৰ চাওক, তেখেতসকলে অকল চৰ্দি হৈছিলে। চৰ্দি হৈ থাকোঁতে তেখেতসকলে অকল ইনজেকশ্যন, এইটো ৰং ট্ৰিটমেণ্ট বুলি কৈছোঁ। তেখেতক ৰং ট্ৰিটমেণ্ট কৰি এই পৃথিৱীৰ দেৱী শহু তেখেতক আজি এই পৃথিৱীৰ পৰা তেখেতসকলে বিদায় দিলে। মই তেখেতসকলক কৈছোঁ, তেখেতসকলে এই ড্ৰাগ হাউচৰ স্বত্বাধিকাৰী থকা নাৰ্ছ তেখেতসকলে বেজি দিছিলে। এই বেজি দিয়াত 1 ছেকেণ্ডো ৰখা নাই, কিন্তু বেজি দিয়াৰ লগে লগে আপোনাৰ 2-3 মিনিটত লগে লগে তেখেতে গুচি গৈছে। আপোনাৰ সন্মুখত থকা ফাৰ্মাচীখনত চিকিৎসা হয়, ইয়াত হৈছিলে। তেখেতে নিনি কাদু ডাঙৰীয়াই তেখেতে ইয়াত পঠাইছে, কিন্তু তেখেতসকলে তাতো দিব পাৰিছিলে। কিহৰ কাৰণে দিয়া নাই? তেখেতৰ নিশ্চয় ইয়াত মিটেৰিয়েলি আছে, তেখেতৰ টকা পইচা কিবা অংক থকা যেন মোৰ অনুভৱ। কিয়নো তাতে বয়স আপোনাৰ এই 2 মাহ 9 দিন হৈছে দেৱশিশু। গতিকে আমি পৰিয়াল তৰফৰ পৰা অতি শীঘ্ৰে তেখেতসকলক প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।